নমস্কাৰ বন্ধুসকল, বৰ্তমান সময়ত কৰোনা ভাইৰাছক লৈ সমগ্ৰ দেশত বা সমগ্ৰ পৃথিৱীত যিটো সমস্যাৰ সৃষ্টি হৈ আছে, যিহেতু বহুতে তাৰ কিছুমান উপায় বা তাৰ যিটো প্ৰতিৰোধ কৰাৰ কাৰণে বহুতে বহুত উপায় অৱলম্বন কৰিছে। ময়ো আজি ক্ষুদ্ৰ চিন্তাৰে এটি তেনেকুৱা এটা মই কেনেকৈ এই ভাইৰাছটোক প্ৰতিৰোধ কৰিব পৰা যায়, মই সৰু এটা সামান্য মেকানিজিম এটা মই ঘৰতেই অৱলম্বন কৰিছোঁ আৰু এই মেকানিজিমটো মই দেখুৱাৰ কাৰণে আপোনালোকক চেষ্টা কৰিছোঁ। আমাৰ সমস্যাটো হ'ল আমাৰ যে এই যিটো বাথ টেপ আছে, এই যিটো সকলোকে যে এই হাত মুখ ধোৱাৰ আমাৰ এই যিটো টেপ আছে, সকলোৱে হাতেৰে খুলি কেনে আমি পানীটো ইউজ কৰিব লাগে। বহুতে এই কথাটো কৈছে যে তাতেতো থাকি যাব পাৰে, গতিকে এই কথাটো চিন্তা কৰি কেনেকৈ হাত নোচোৱাকৈ হাতেৰে টেপটো নলৰাকৈ কেনেকৈ টেপটো খুলি আমি হাতখন ধুব পাৰোঁ, সামান্য মেকানিজিম এটা মই ইয়াত ইউজ কৰিছোঁ। এইটো চাওক, ইয়াত টেপটো ফুটা এটা কৰি ইয়াত মই ৰছী এডাল লগাইছোঁ, এই টেপটো এটা ফুটা কৰি দিছোঁ আৰু এই তলত মই ৰছী এডাল লগাইছোঁ। এই ৰছীডাল মই নি তলত, এই ৰছীডাল আহিছে, এই ৰছীডাল আনি মই ইয়াতে এডাল কাঠৰ লগত এই কাঠডালৰ লগত সংলগ্ন কৰি দিছোঁ। গতিকে এই কাঠডাল যেতিয়া এই ভৰিৰে যেতিয়া প্ৰেছ কৰা হ'ব, এই কাঠডাল তলত অলপ নামি আহিব ভৰিৰে, আৰু যেতিয়া ভৰিৰে প্ৰেছ কৰা যায় ওপৰত পানী ওলাব। এয়া মই দেখাইছোঁ, পুষ্কাৰ এয়া চাওক, এই ভৰিখনত এই কাঠডালত এই পেডেলপ্লেটত মই ভৰিখন থৈছোঁ আৰু ভৰিখন এটা সামান্য এটা প্ৰেছ কৰি দিলে ইয়াতে পানী ওলাব। চাওক, মই ভৰিখন অকণমান তললৈ হেঁচি ধৰিছোঁ, ধৰাৰ লগে লগে টেপটোৰে পানী ওলাইছে। তো আমি এইটো হেণ্ডছ ফ্ৰী টেপ হৈ গ'ল। তো হাত ইউজ নকৰাকৈ আমি ভৰিৰ সহায়ত এই টেপটো খুলি আমি হাত মুখ ধুব পাৰোঁ। দ্বিতীয় কথাটো হ'ল কি, এতিয়া যিহেতু আমি চাফ চিকুণতা অৱলম্বন কৰিলে আমি যিটো এই ভাইৰাছটো আমি প্ৰতিৰোধ কৰিব পাৰোঁ। মই এই যিটো টেপটো মই ঘৰত বনাই লৈছোঁ, এই টেপটো হ'ল সাধাৰণ এটা জাৰ এটা। এই যিটো টেপটো, এই টেপটো বজাৰত পায়, বৰ বেছি ইয়াৰ মূল্য হ'ব আপোনাৰ 20-25 টকাৰ পৰা 30 টকাৰ ভিতৰত। মই 30 টকা কিনি আনিছোঁ এইটো। গতিকে এই টেপটো কিনি আনি মই এই জাৰটোৰ লগত সংলগ্ন কৰি এইটো মই ঘৰতে এটা বাথ টেপ এটা বনাই লৈছোঁ। আৰু প্ৰত্যেকেই ঘৰৰ সন্মুখত, ঘৰত সোমোৱাৰ আগমুহূৰ্তত যাতে সকলোৱে হাত মুখ ধুই ঘৰত প্ৰৱেশ কৰিব পাৰে, তাৰ কাৰণে সকলোৱে ঘৰৰ সন্মুখত এনেকুৱা ধৰণৰ বাথ টেপ এটা হাত ধোৱা বেচিন এটা আপোনালোকে তৈয়াৰ কৰি ল'ব। মই অলপ উন্নত কৰিলোঁ, আপোনালোকে ইমান উন্নত নকৰিলেও কথা নাই, মাত্ৰ 30 টকা। আৰু এই জাৰটো মোৰ ঘৰতে আছিল, মাত্ৰ 30 টকা। এই টেপটো কিনি আনি মই এই টেপটো মই বনাই লৈছোঁ ঘৰতে। আৰু আটাইতকৈ এই কথাটো হ'ল কি, মই এইটো ডেটল আনিছোঁ। তো এই যে টেপটো নলগাকৈ পেডেলিং আছে, এয়া চাওক, মই কিন্তু হাত ইউজ কৰা নাই, ভৰিখন ইউজ কৰি মই পানী ওলাইছোঁ। তো এই টেপটোতো বীজাণু থাকিব পাৰে বুলি বহুতেই কয়, গতিকে এই টেপটোত বীজাণু থাকিব পাৰে বুলি বহুতেই কয়। গতিকে এই টেপটো নোচোৱাকৈ ভৰিৰ সহায়ত মই প্ৰেছ কৰি পানী ওলাই কিনে মই এই হাতখন ধুইছোঁ। গতিকে এটা সামান্য মেকানিজিম, মই মোৰ চিন্তাধাৰাত সামান্য মেকানিজিম, যদি আপোনাৰ সম্ভৱ হয় আপোনালোকে এই মেকানিজিমটো কৰি ল'ব। ধন্যবাদ।